মাটি মোৰ দেশ অমৃত কলচ যাত্ৰা আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি সপোন আছিল সেই সপোনত আমাৰ ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ অংশস্বৰূপে নিৰ্দেশমৰ্মে আমি যেহেতু কালি দিনত আমি এই মাটি সকলো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰি আমি দিল্লীলৈ প্ৰেৰণ কৰিব লাগিব সেই হেতুকে আমি আবেলিৰ পৰা আৰম্ভ কৰি সন্ধিয়া হৈ গ'ল আমি কাৰ্যক্ৰমবিলাক কৰি গৈ আছো আৰু এইটো মোৰ আনন্দৰ বিষয় যে আমাৰ প্ৰতি ঘৰৰ মাটি দেশজোৰা কাৰ্যসূচী চলি আছে আৰু আমাৰ এই আমি আনন্দৰ বিষয় যে মাটিটো আমাৰ দিল্লীলৈ যাব।